আগত লিম্বুসকলৰ সম্পৰ্কে ভাৰতীয় গোৰ্খা যুৱ পৰিসংঘৰ সভাপতি নন্দ কিৰাতি দেৱানে এনেদৰে কয়। सर्वप्रथम त लिम्बू महासभा असमको यो पहल कृतित्वका साथमा उत्तीर्ण भएको छात्र छात्राहरूलाई सम्बर्धना गर्ने प्रेरणामूलक एउटा सभा डाकेर यहाँ समाजको विभिन्न स्तरको मूर्धन्य व्यक्तिहरूलाई बोलाएर उहाँहरूलाई एउटा केरियर काउन्सिलिङको तर भविष्य निर्माणको लागि कस्तो प्रकारले पढ्नु, यहाँ शिक्षकदेखि लिएर विभिन्न क्षेत्रको विशेष व्यक्तित्वलाई बोलाएर उहाँहरूबाट एउटा केरियर गाइडेन्समूलक वक्तव्यहरू सुनाएर र साथमा उहाँहरूलाई मानपत्र दिएर जुन सम्बर्धना गर्ने जुन कार्यक्रम यो अति सराहनीय छ। र यसले के गर्छ, मैले थाहा पाउँदाखेरि कुनै समयमा सोरुपथर कलेजमा मात्र 2-3 जना छात्र हुन्थे, लिम्बू छात्रहरू हुन्थे। विगतको समयमा त्यहाँ सोरुपथर कलेजमा लिम्बू छात्रहरूले जीएस पनि जिते। आजको दिनमा लिम्बूहरूको जुन अवस्थी छ एकदमै राम्रो छ, बढिआइरहेको छ र यो जुन कार्यक्रम छ यसले अझै टेवा पुर्याउनेछ यी छात्र छात्रीहरूलाई र बृहत जातीय समीकरण बन्ने क्रममा लिम्बू जातिले अभिन्न एउटा ठुलो भूमिका खेल्नेछ, यसमा म आश्वस्त छु। गोलाघाटको 12 रहन्य संस्कृति विभिन्न जाति जनगोष्ठीसँग मिलेर लिम्बू जाति आफ्नो परिचय, आफ्नो जातीय चेतना संस्कृतिको साथमा एउटा सिङ्गो जातिको रूपमा बाँचेर र आफूलाई प्रतिष्ठा गर्दै आएको छ। সৰ্বপ্ৰথমে মই এনি ক্ৰনিকেলৰ নিউজৰ সাংবাদিকসকলক ধন্যবাদ দিব বিচাৰিছোঁ। আজি ডেফডিল ইংলিছ হাইস্কুল প্ৰাংগণত গোলাঘাট জিলা লিম্বু মহাসভা অসমৰ তত্বাৱধানত গোলাঘাট জিলাবাসী লিম্বু ছাত্ৰ ছাত্ৰীসকলক 2021-22 শিক্ষাবৰ্ষত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত কীৰ্তিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আজি ইয়াত আমন্ত্ৰণ জনাই বিভিন্ন শিক্ষা অনুষ্ঠানৰ শিক্ষকসকলক শৈক্ষিক দিশত প্ৰেৰণা যোগাবৰ বাবে আমন্ত্ৰিত কৰা হৈছিল। সকলো লোক আহি আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰেৰণাময় সুভাষিক দিলেহি। তাৰোপৰি আমি এটা এই বছৰৰ পৰা প্ৰথমে লিম্বু মহাসভা অসম গোলাঘাট জিলা সমিতিয়ে ষ্টাৰ্ট কৰিছোঁ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান পাতিবলৈ। আজিৰ পৰা অদূৰ ভৱিষ্যতলৈকে এই অনুষ্ঠানটো পাতি যোৱা হ'ব আৰু আমাৰ ইয়াত বিশেষ প্ৰয়াস এই অনুষ্ঠানৰ মাধ্যমেৰে আমি সদৌ অসমত বসবাস কৰা লিম্বু জাতিৰ ছাত্ৰ ছাত্ৰীসকলক লিম্বু মহাসভা কি ইয়াৰ বিষয়ে আমি অনুপ্ৰেৰণা যোগাবলৈ আমি চেষ্টা চলাইছোঁ। যিহেতু আজি কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে সম্বৰ্ধনা জনালে, তো আপোনালোকৰ সম্বৰ্ধনা জনোৱাৰ পিছতো আপোনালোকৰ লিম্বু মহাসভাৰ আকৌ মুখ্য উদ্দেশ্যবোৰ থাকিব, তেনে ভিতৰত দুটামান উদ্দেশ্য আপুনি ক'বনে? আমাৰ লিম্বু মহাসভা অসমৰ প্ৰথম উদ্দেশ্য হ'ল আমাৰ ভাষা সাহিত্যক আমি আগুৱাই নিয়া, আমাৰ পঠন পাঠন ব্যৱস্থা আগুৱাই নিয়া আৰু আমাৰ অসমত বিভিন্ন স্থানত বসবাস কৰা লিম্বুসকলক এটা নিয়মেৰে একে বান্ধোনত একমুষ্টিমেয় কৰা।